নমস্কাৰ মই হেমন্ত ডেকাই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ এই চেনেলটোত আজি আমি এখন বিশেষ কিতাপ সম্পৰ্কে গ্ৰন্থ সম্পৰ্কে আমি আলোচনা কৰিম আৰু এই আলোচনা কৰিবলগীয়া বিশেষ গ্ৰন্থখন হৈছে এইখন হৈছে আপোনাৰ দ্য ছেকেণ্ড চান্স ইন লাইফ জীৱনৰ দ্বিতীয় সুযোগ। গ্ৰন্থখনৰ মূল লেখক হৈছে ডক্টৰ ভাস্কৰ বৰা আৰু অনুবাদ কৰিছে উৎপলা কৌৰে আৰু গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে আগবাগ প্ৰকাশনে। গ্ৰন্থখনৰ মূল্য আছে 199 টকা। এইখন এখন গ্ৰন্থ মই শেহতীয়াভাৱে পঢ়া কিতাপ এখন আৰু এই কিতাপখন কিয় আমি পঢ়িব লাগে সেই সম্পৰ্কে মই অকণমান ক'ম। আপোনালোকে জানি ভাল পাব যে অসমীয়া ভাষাত যিবোৰ কিতাপ পত্ৰ প্ৰকাশ হয় এই কিতাপবিলাকৰ বেছিভাগ হয়তো গৱেষণা গ্ৰন্থ, গল্প, উপন্যাস বা কবিতা জাতীয় কিতাপ প্ৰকাশ হয়। আমি সাধাৰণতে মটিভেশ্যনেল বিষয়ক যিবিলাক কিতাপ, চিন্তা চৰ্চা বিষয়ক যিবিলাক কিতাপ, তেনেকুৱা কিতাপ পঢ়িবলৈ হ'লে আমি আচলতে ইংৰাজী ভাষাৰ কিতাপ পঢ়িবলগীয়া হয়। নৰ্মান ভিনচেণ্ট পিল, ডেল কাৰ্নেগী বা তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ কিতাপবিলাক আমি পঢ়োঁ আৰু তেনেকুৱা কিতাপবিলাক যথেষ্ট পৰিমাণে অসমীয়া ভাষালৈ অনুবাদ হৈছে। আমাৰ যুৱ প্ৰজন্মৰ লেখক যিসকল ডেকা গাভৰু তেওঁলোকে তেনেকুৱা কিতাপবোৰে সংগ্ৰহ কৰে বা প্ৰায়ে সেই কিতাপবোৰ পঢ়ে। কিন্তু এইখন এখন কিতাপ যিখন কিতাপ এজন অসমীয়া ব্যক্তিয়ে লিখি উলিয়াইছে আৰু এই গ্ৰন্থখনত তেখেতৰ নিজৰ যি জীৱন সংগ্ৰাম সেই জীৱন সংগ্ৰামৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁ গ্ৰন্থখন উনুকিয়াইছে। আৰু স্বাভাৱিকতে এগৰাকী অসমীয়া কৃতি অসমীয়াৰ যি জীৱন সংগ্ৰাম, তেখেতৰ যি সাফল্য আৰু তেখেতৰ অদ্যাপিও চলি থকা জীৱন সংগ্ৰামৰ যি বৃত্তান্ত, সেই বৃত্তান্ত আমি আচলতে এই গ্ৰন্থখনৰ পৰা পাব পাৰোঁ। এইখন একে সময়তে এখন আত্মজীৱনীমূলক গ্ৰন্থ আৰু এখন মটিভেশ্যনেল কিতাপো বুলি মই বিবেচনা কৰোঁ। আৰু মন কৰিবলৈ কথা হ'ল এইটো যে এই গ্ৰন্থখন ডক্টৰ ভাস্কৰ বৰা তেওঁ এগৰাকী গুৱাহাটী নিবাসী ডক্টৰ, যিয়ে লণ্ডনত চিকিৎসা বৃত্তিত নিয়োজিত হৈ আছিলে দীৰ্ঘকাল। তেখেতে এটি স্নায়ুজনিত কাৰণ তেখেতৰ স্পাইনেল কৰ্ড মেৰুদণ্ডজনিত এটা অসুখৰ বাবে তেখেতে পংগুত্ব বৰণ কৰিবলগীয়া হৈছিলে, পংগু হৈ যাবলগীয়া অৱস্থা হৈছিলে। আৰু পাছত তেখেতে নিজৰ অসাধাৰণ মনোবল আৰু চিকিৎসকসকলৰ যত্নত কেনেদৰে তেওঁৰ জীৱন সংগ্ৰাম আগুৱাই নিবলৈ সক্ষম হৈছে সেই কথাখিনি তেওঁ এই গ্ৰন্থখনত উনুকিয়াই দেখুৱাইছে। গ্ৰন্থখন দুটা কথা আছে। এটা কথা হৈছে যে তেখেতৰ যিটো ব্যক্তিগত জীৱন সংগ্ৰাম, সেই জীৱন সংগ্ৰামটোৰ বিভিন্ন কথা এই গ্ৰন্থখনত তেওঁ সামৰি লৈছে। দ্বিতীয় কথাটো হ'ল যে এই জীৱন সংগ্ৰাম চলাই নিয়াৰ যিবিলাক স্তৰ, তেওঁৰ জীৱনৰ যিখিনি স্তৰ, সেই স্তৰত তেওঁৰ জীৱন সম্পৰ্কীয় যিখিনি উপলব্ধি বা ভৱিষ্যত সম্পৰ্কীয় তেখেতৰ যিখিনি চিন্তা, উদ্বিগ্নতা বা সেইখিনিক তেখেতে কেনেকৈ অতিক্ৰম কৰি গৈছে, কেনেকৈ তেখেতে আগুৱাই গৈছে, সেই কথাখিনি তেখেতে এই গ্ৰন্থখনত তেওঁ বিতংভাৱে বৰ্ণনা কৰিছে। কেইবাটাও অধ্যায়ত তেখেতে বৰ্ণনা কৰিছে আৰু ইয়াত থকা অধ্যায়বিলাক ইয়াত মূলতঃ তেওঁ প্ৰায় 6টা অধ্যায়ত তেওঁ ভাগ কৰি দেখুৱাইছে, গ্ৰন্থখন লিখিছে আৰু 6টা অধ্যায়ক আকৌ কেইবাটাও উপ অধ্যায়ত তেওঁ বিভাজিত কৰি পেলাই লিখি উলিয়াইছে। প্ৰথমটো অধ্যায় হৈছে জীৱন সলনি কৰা মুহূৰ্তটো, দ্বিতীয় অধ্যায় এক অজান ভয়ৰ মুখামুখি, তৃতীয় অধ্যায় বিচিত্ৰতা, চতুৰ্থ অধ্যায় আগুৱাই গৈ থকাৰ নামেই জীৱন, পঞ্চম অধ্যায় সংকেতবোৰ বুজক আৰু ষষ্ঠ অধ্যায়টো হৈছে অতীত আৰু ভৱিষ্যত। তেখেতৰ এই অধ্যায়বিলাক আমি দেখিছোঁ জীৱন সলনি কৰা মুহূৰ্তটো। এই প্ৰথমটো অধ্যায়ত তেখেতে এগৰাকী কৃতি চিকিৎসক হিচাপে কৰ্মত নিয়োজিত হৈ থকাৰ পাছতো তেখেতে দীৰ্ঘকাল জুৰি চিকিৎসা সেৱা বিদ্যাত এগৰাকী সফল চিকিৎসক হিচাপে কাম কৰি থকাৰ পাছত যথেষ্ট পৰিমাণে তেখেতে সুনাম অৰ্জন কৰাৰ পাছত, তেখেতে আৰ্থিকভাৱে সাফল্য লাভ কৰাৰ পাছত অকস্মাতে আহি পৰা তেওঁৰ এটা জীৱনৰ দুৰ্যোগ, তেখেতৰ মেৰুদণ্ডজনিত এটা চিকিৎসাৰ কাৰণে, স্নায়ুজনিত চিকিৎসাৰ কাৰণে কেইদৰে তেখেতৰ জীৱনটো স্থবিৰ হৈ গৈছিল, সেই কথাখিনি তেখেতে ইয়াত প্ৰথম অধ্যায়টো তেওঁ তাৰ এটা আভাস আমাক দাঙি ধৰিছে। দ্বিতীয় অধ্যায়ত তেওঁ এক অজান ভয়ৰ মুখামুখি, দ্বিতীয় অধ্যায়টো, আৰু এইটো অধ্যায়ত তেখেতৰ নিজৰ যৌৱন অৱস্থাৰ পৰা তেখেতৰ যিটো জীৱন সংগ্ৰাম, তেখেতৰ পঢ়া শুনা, তেখেতৰ পাৰিবাৰিক স্থিতি, তেখেতৰ নিজৰ পিতৃৰ অসুস্থতাৰ সময়ছোৱাত তেখেতৰ যিখিনি কৰিবলগীয়া কথা, সেই আটাইখিনি কথা, তাৰোপৰি মানুহৰ জীৱনৰ অনিশ্চয়তা, মৃত্যুৰ প্ৰতি থকা যি ভয় বা পক্ষাঘাত অৱস্থা, যাক পেৰালাইজ বুলি আমি কওঁ, পেৰালাইজ হৈ যোৱা বুলি আমি কওঁ, তেনেকুৱা এটা অৱস্থাৰ প্ৰতি তেখেতৰ যি ভয়ৰ কথা, সেইখিনি কথা তেখেতে দ্বিতীয় অধ্যায়ত সামৰি লৈছে। আৰু একে সময়তে তেখেতৰ শৈশৱৰ স্বপ্ন আৰু জীৱন সংগীৰ আগমন, এই কথাখিনি তেখেতে দ্বিতীয় অধ্যায়টোত সামৰি লৈছে। তৃতীয় অধ্যায়টো তেখেতে বিভিন্ন ধৰণে তেখেতে কিদৰে তেওঁ
পৰ্যায়ক্ৰমে তেওঁ গুৱাহাটীৰ পৰা তেখেতে চিকিৎসাবিদ্যা অধ্যয়ন কৰিবৰ কাৰণে বৃত্তি হিচাপে সফল চিকিৎসক হ'বৰ কাৰণে তেখেতে লণ্ডনলৈ যাত্ৰা কৰিলে। সেই যাত্ৰাৰ সময়ছোৱাত তেখেতে কিদৰে বিভিন্ন স্তৰ অতিক্ৰম কৰিবলগীয়া হ'ল, তেনে বহুবিলাক কথা তেওঁ তৃতীয় অধ্যায়ত সামৰি লৈছে। চতুৰ্থ অধ্যায়টোত আগুৱাই গৈ থকাৰ আমি জীৱন, এই অধ্যায়টোত তেওঁ জীৱনজোৰা শিকন, অৰ্থাৎ জীৱনজুৰি এজন মানুহে কেনেধৰণে বিভিন্ন কথা শিকে, কেনেদৰে আগুৱাই গৈ থাকে আৰু জীৱনৰ বিভিন্ন স্তৰত কি ধৰণৰ উপলব্ধি হয়, সেই কথাখিনি তেখেতে ইয়াত উনুকিয়াইছে। আৰু একে সময়তে তেখেতে তেখেতৰ সহযোগীসকলৰ সৈতে কাম কৰাৰ মুহূৰ্তত তেখেতৰ যিখিনি অভিজ্ঞতা হৈছে, যিখিনি তেখেতৰ লাভ হৈছে, লোকচান হৈছে, উপলব্ধি হৈছে, সেইখিনি তেখেতে এই অধ্যায়টোত সামৰি লৈছে। তেখেতৰ পঞ্চম অধ্যায়টো হৈছে সংকেতবোৰ বুজক। ইয়াত তেখেতে দেখুৱাইছে যে শাৰীৰিক দুৰ্বলতা অহাৰ পাছত যেতিয়া তেখেত অসুস্থ হৈ পৰিছিল, পেৰালাইজ হৈ গৈছিল, তাৰ পাছত তেখেতে কেনেকৈ নিজৰ সেই অৱস্থাটোৰ পৰা মুক্তি পাবলৈ তেওঁ চেষ্টা কৰিছে, কিদৰে তেওঁ আগুৱাই গৈছিল, সেই কথাখিনি তেওঁ দেখুৱাইছে। জীৱনটোক তেওঁ কিদৰে ল'লে, কিদৰে তেওঁ জীৱনটোক বিবেচনা কৰিবলৈ ল'লে, সেই কথাখিনি তেওঁ তাত দেখুৱাইছে। এইখিনি কথা তেখেতৰ পঞ্চম অধ্যায়টোতে সামৰি লৈছে। আৰু ষষ্ঠ অধ্যায় যিটো অতীত ভৱিষ্যত, এই অধ্যায়টোত তেখেতে জীৱন সম্পৰ্কীয় এটা পজিটিভ দৃষ্টিভংগী, জীৱনটোৰ সম্পৰ্কে এটা ধনাত্মক দৃষ্টিভংগী, তেখেতে কেনেকৈ অৰ্জন কৰিবলৈ সক্ষম হ'ল আৰু নিজৰ শাৰীৰিক অসহায় অৱস্থাৰ তেওঁ কিদৰে অতিক্ৰম কৰিলে, কিদৰে তেখেতে এটা পুনৰ নতুন ধৰণৰ ব্যৱসায় তেখেতে আৰম্ভ কৰিলে, সেই ব্যৱসায়ত নিয়োজিত হৈ থকাৰ পাছত বিশেষ ক'ভিড কালৰ বা কৰোণাৰ লকডাউনৰ সময়ছোৱাত তেখেতে কিদৰে দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছিল, সেই গোটেই কথাখিনি তেখেতে ইয়াত তেওঁ সামৰি লৈছে। আৰু তেওঁ দেখুৱাইছে যে পাছলৈ কিদৰে তেওঁ নিজে এই দুৰ্যোগপূৰ্ণ পৰ্যায়টো অতিক্ৰম কৰাৰ পাছত তেখেতে নিজে কেনেকৈ আনক সাহস যোগাবলৈ সক্ষম হৈছে, আনৰ বাবে কিদৰে তেওঁ এগৰাকী প্ৰেৰণাদায়ক ব্যক্তিত্বলৈ তেওঁ ৰূপান্তৰিত হৈছে, সেই কথাখিনি তেখেতে ইয়াত তেওঁ দেখুৱাইছে। আৰু নিজে মই ভাবোঁ যে আমি আচলতে যিবোৰ কিতাপ পঢ়োঁ, এই কিতাপবিলাকৰ ভিতৰত কিছুমান কিতাপ থাকে যিবিলাক কিতাপে আমাৰ মনত সাঁচ কাটি যায়, দাগ কাটি যায়। আৰু ঠিক তেনেকুৱা এখন কিতাপ হৈছে জীৱনৰ দ্বিতীয় সুযোগ, দ্য ছেকেণ্ড চান্স ইন লাইফ। মই আপোনালোককো এইটো অনুৰোধ কৰোঁ যে এই গ্ৰন্থখন আপোনালোকে পঢ়িব, কাৰণ অসমীয়া ভাষাত যিবোৰ গ্ৰন্থ লিখা হৈছে, মই আগতে কৈছোঁ যিবিলাক মটিভেশ্যনেল গ্ৰন্থ লিখা হৈছে বা মানুহৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে সূচক যিবিলাক গ্ৰন্থ লিখা হৈছে, তাৰ ভিতৰত মই ভাবোঁ যে এই গ্ৰন্থখন এখন অন্যতম গ্ৰন্থ। আৰু জীৱনৰ যি বাস্তৱ সত্য, জীৱনৰ যি নিৰ্মম উপলব্ধি, সেই উপলব্ধি আৰু সত্যক তেওঁ কিদৰে সৌন্দৰ্যলৈ ৰূপান্তৰিত কৰিছে, কিদৰে তেওঁ অনুপ্ৰেৰণালৈ ৰূপান্তৰিত কৰিছে এই বিশিষ্ট চিকিৎসকগৰাকীয়ে, সেই কথাখিনি এই আত্মজীৱনীমূলক গ্ৰন্থখনত তেওঁ সামৰি লৈছে। আৰু মই ভাবোঁ যে নৱপ্ৰজন্মৰ যিসকল ডেকা গাভৰু, তেখেতসকল তেওঁলোকে বিশেষকৈ তেখেতসকলৰ জীৱন সংগ্ৰাম আগুৱাই নিয়াৰ ক্ষেত্ৰত এই গ্ৰন্থখন পঢ়াটো নিতান্তই প্ৰয়োজনীয়, নিতান্তই আৱশ্যকীয়। আৰু জীৱনৰ যিকোনো দুৰ্যোগপূৰ্ণ মুহূৰ্তত, জীৱনৰ যিকোনো সংঘাতপূৰ্ণ মুহূৰ্তত মই ভাবোঁ যে সকলোকে এই গ্ৰন্থখনে অনুপ্ৰেৰণা যোগাব পাৰে। আৰু মই আশা ৰাখিছোঁ যে এই গ্ৰন্থখনৰ জৰিয়তে আপোনালোকে আচলতে এক অনুপ্ৰেৰণা পাব, আপোনালোকে মনত সাহস পাব, আৰু গ্ৰন্থখন পঢ়ি মোৰ দৰে মই ভাবোঁ যে আপোনালোকেও নিশ্চয় ভাল পাব। এই গ্ৰন্থখন সম্পৰ্কে মই এইখিনি কথাকে ক'লোঁ। এইখন গ্ৰন্থখন আচলতে অতি শেহতীয়াভাৱে প্ৰকাশ পাইছে। এইখন প্ৰকাশ হৈছে ডিচেম্বৰ 2022 চনত, অৰ্থাৎ শেহতীয়া গ্ৰন্থমেলাৰ সময়ছোৱাত এই গ্ৰন্থখন প্ৰকাশ পাইছে বুলি আমি ধৰি ল'ব পাৰোঁ আচলতে। আৰু আপোনালোকে গ্ৰন্থখন সংগ্ৰহ কৰক, আপোনালোকে গ্ৰন্থখন পঢ়ক। আজিলৈ এই গ্ৰন্থখন সম্পৰ্কে মই ইমানখিনি কথাই ক'লোঁ। আৰু মই ইয়াৰ লগতে আপোনালোক অনুৰোধ জনাম যে আগলৈও আপোনালোকে অসমীয়া গ্ৰন্থৰ বা হিন্দী, বাংলা, ইংৰাজী বা বিভিন্ন ভাষাৰ বিভিন্ন গ্ৰন্থৰ, বাচকবনীয়া গ্ৰন্থৰ বিভিন্ন ধৰণৰ ধাৰণা লাভ কৰিবলৈ বা এই গ্ৰন্থবিলাকৰ বিষয়বস্তু সম্পৰ্কে জ্ঞান লাভ কৰিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ভাবোঁ একে সময়তে আপোনালোকে শ্বেয়াৰো কৰিব, বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব, আৰু একে সময়তে আপোনালোকে মন্তব্য আগবঢ়াব। আৰু মই ভাবোঁ যে আপোনালোকে যদি এইদৰে মোক সহযোগ কৰি যায়, সঁহাৰি আগবঢ়ায়, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকৰ প্ৰতি আৰু উৎকৃষ্ট বা বাচকবনীয়া গ্ৰন্থৰ বিষয়ে আলোচনা কৰিবলৈ উৎসাহ পাম। এইখিনি কৈ মই আজিলৈ সামৰিছোঁ। নমস্কাৰ।